এতিয়া তিল ভাজো পানী অলপ দি দিয়া এতিয়া ফ্ৰাই কৰা মাছ এড কৰি দিয়া হ'ব ইয়াত গেছটো হাই ফ্লেমত কৰি দিম ঢাকি দিম মাছ তাৰপিছত পাত সৰিয়হ ইয়াত তৰকাৰী ৰেডি হ'ল দেখিছে ইয়াত তৰকাৰী ৰেডি হৈছে মাছ আৰু সৰিয়হ পাতৰ এতিয়া বনিব গৈ আছে ইয়াত দাংবডি ভাজি দাংবডি ফ্ৰাই ইয়াত নিমখ হালধি ইয়াত ৰেড চিলি ধনিয়া পাউডাৰ দাংবডি ফ্ৰাই আপোনালোকে খাই পাইছে নাই কমেণ্ট কৰি জনাব বহুত ভাল লাগে এইটো খাই এনেকৈ ফ্ৰাই কৰি খাবচোন আপোনালোকে ফ্ৰাই কৰি খোৱা মজাই বেলেগ এতিয়া 5 মিনিটৰ কাৰণে ঢাকি দিওঁ তিলৰ তৰকাৰীখিনি দেখিছোঁ তিলৰ তৰকাৰী হৈ আছে ইয়াত তিল পিচি থোৱা আছে তিলৰ চাটনি ইয়াত আদা দিয়া আছে নহৰু তাৰপিছত হ'লে জলকীয়া ইয়াক খাই কিনে বহুত মজা লাগে দেই আপোনালোকে এনেকুৱা বনাই খাবচোন আদা নহৰু জলকীয়া এইবোৰ চব মিক্স কৰা আছে ইয়াত মিক্সিত বনাই খাব পাৰে ভাত খাব লাগে ইয়াত দাংবডি ফ্ৰাই আছে ইয়াত দেখিছে ইয়াত আছে আপোনাৰ মাছ চব্জি আৰু হ'লে হেৰি কি বুলি কয় সৰিয়হৰ পাত ইয়াত তিলত দিয়া মাছৰ চব্জি এইপিনে আছে তিলৰ চাটনি পিঁয়াজ ৰচুন এইকেইটা চিনি পায় গৰম পানী লৈ লৈছোঁ যিহেতু ঠাণ্ডা তেতিয়া ষ্টাৰ্ট কৰিব লাগে
বিৰাট টেষ্টি দেই